হেল্ল' মিত্ৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। আৰু আজি আহিছোঁ আমি কলাক্ষেত্ৰ চাবলৈ, মানে ঈশানক লৈ আহিছোঁ ছামাৰ ভেকেশ্যন কাৰণে। টিকট কাটব লাগিব, টিকটটো কাটি লওঁ এতে 3টাৰ আমাৰ। আৰু টিকট কাটি লৈ আমি সোমাই আহিলোঁ ভিতৰত একদম। আৰু আহি সৰু ল'ৰা ছোৱালী খেলা ধূলা বস্তুগিলা পালোঁ, ইয়াতে উঠাই দিলোঁ। আৰু খেলবা পাই এনেকা বহুত ভাল পাইছে সি, আৰু বহুত ফূৰ্তি লাগছে আজি। মানে ভিতৰৰ ৰাস্তাটো চাৰে চাইডে বঢ়িয়াকে ফুল চুল পুতি ৰাখছে, আৰু এতিয়া বিৰাট ভাল লাগছে মনটো, মানে পৰিৱেশটো বিৰাট ভাল লাগে আৰু চাফ চিকুণ ধুনীয়া। তো আৰু ধুনীয়া ধুনীয়া বস্তু আছে চাবৰ কাৰণে। ভিডিঅ'টো একদম শেষলৈকে চাই থাক, এনজয় কৰ ভাই। খালি এনে কিবা নাটক কৰি আছে, কিন্তু ভিডিঅ' কৰিব দিয়া নাই, অলপ কৰিছোঁ আৰু। বনাইছোঁ পানী দিয়ে চাগে আছে, তাতে পানী দিয়ে নেকি নাজানো কিন্তু। আৰু কৈছে এতিয়া বোলে এখন ট্ৰেইন আছে, মানে ওপৰত দি যোৱা ট্ৰেইন, তো তাকে চাব আহিলোঁ। এতিয়া উঠব লাগব ৰ, এই ওপৰত দি বহুত দূৰ, কিন্তু এইটো চিৰিটো এডাল মাত্ৰ চিৰি সিহঁতি বোলে ট্ৰেইন এখন যায়। ওপৰতো আহি আছে, কোনোবা উঠি আহি আছে, আমি আহিলোঁ এই ট্ৰেইনত। টিকট কাটব লাগিল, ইয়াতে টিকট লৈ লওঁ। পাৰ পাৰ্চন বোলে 70 টকা লাগে। আৰু আমি উঠাৰ কাৰণে সাজু হৈ আছো। ইয়াতে পুৰা ৰ'দ পৰছি, কিন্তু ওপৰতো ৰ'দে মানে এৰা নাই। আৰু ষ্টাৰ্ট হৈ গ'ল আমাৰ গাড়ী, কিন্তু উঠি কিনে যাই আছো, কিন্তু ভয় ভয় লাগি আছে। কিন্তু মানে কিন্তু যাই আছে এখন গাড়ী, আমাৰ ইচ্ছানীয় ভয় লাগিছে। কিন্তু ইয়ে উঠিম বুলি কৈছিলে, বহুত দূৰ তাৰমানে যাব লাগে, লাহে লাহে যাই, কিন্তু যোৱাৰ নাযায়। তথাপিও ভয় লাগে, আৰু ওপৰত উঠি আছিলে আমাৰ 3ৰে ভয় লাগছিল, কিন্তু যাই যাই এক কিলো আৰু নিচলটো, কিন্তু বহুত দূৰ বহুত ভয় লাগছিল। আৰু বৈদ্য গৰম লাগছে, পানী পিয়াহ লাগছে। তো দোকান এখন এটা আহিলোঁ পানী খোৱাৰ কাৰণে, পানীটো খাই ল'ব লাগিল। কিন্তু পানী এটা লৈ খাই দিলোঁ, আমাৰ ইচ্ছানীয় খাই দিলে, পুৰা পানী পিয়াহ লাগছে বোলে তাৰ। আৰু গাইছি দেখা পাইছে চেণ্ডউইচ আৰু বাৰ্গাৰ সেইবিলাক। আৰু এইফালে লৈ আহিলোঁ 2টা চেণ্ডউইচ খাবৰ কাৰণে। তো ভোক লাগছি, তো ৰাতিপুৱা আহিছিলোঁ, এতিয়া বহুত দেৰি হৈ গ'ল, দুপৰীয়া হৈ গ'ল, আৰু পুৰা গৰমৰ কাৰণে ভোক চক লাগি আছে। তো চেণ্ডউইচ এটা এটা খাই দিম। খোৱা চোৱা হৈ গ'ল। ইফালে আহিলোঁ চাইডৰ ফালে, মানে কিছুমান আৰু কিবা মূৰ্তি বনোৱা আছে, তো চাবৰ কাৰণে আহিলোঁ। কিন্তু এতিয়া পানী চানীগিলা লেতেৰা হৈ আছে, আৰু এইগিলা হাতী জাতি কিবা কিবি বনাই থৈছে, এইগিলাকে দেখাই লৈ যাওঁ। আৰু ঈশানক মানে ছামাৰ ভেকেশ্যনৰ কাৰণে মানে এনেকুৱা জেগাত ফুৰবা অহা নাছিলোঁ, তো সেইকাৰণে আহিলোঁ কলাক্ষেত্ৰত। আৰু যাব লাগিব ছায়েন্স মিউজিয়ামত। তো গাইছ সেইটোৰো ভিডিঅ' পাবি, আৰু সেই আৰু চাই থাক। তো চাব লগা বস্তুখিনি আমি চাই ললোঁ কলাক্ষেত্ৰ। আৰু এইফালে গাড়ী পাৰ্কিং কৰি থৈছিলোঁ, গাড়ী পাৰ্কিঙত আহিলোঁ, কিন্তু গাড়ীখন পুৰা ৰ'দত আছে, মানে চিয়াত আছিলে প্ৰথমতে, এতিয়া ৰ'দ পৰি